বাইরে কি সবজি লগালো তাকে আপোনালোকক দেখাও চাওঁ বলক এইয়া বাৰী আমাৰ হোৱা মা পানী দি আছে আৰু এয়া পোৱালিকেইটা খুব ফূৰ্তি মুকলি পায় কি দিবা পানী দি এইফালে জলকীয়া আৰু বেঙেনা দিছোঁ আৰু এয়া হ'ল পালেং আৰু ধনিয়া এইবোৰ লাই ইয়াত দিয়া হৈছে গাজৰ আৰু মূলা তেনেকৈ এই দুটাটো মূলা ওলালে ধুনীয়াকৈ খাবলৈ পোৱা হৈছে অকণ অকণকৈ তাৰপিছত এইডোখৰ গোটেই আলু দিয়া হৈছে পোৱালিকেইটা আলু ওলাইছে জানো ওপৰেদি খোজকাঢ়ি ফুৰিছে আলু ওলোৱা নাই এতিয়ালৈকে সেইটো হেৰি পুলি হয় মূলা ছটিয়াই দিলে আকৌ এইবোৰ ওলাইছে মূলা পাত আলু ওলাইছে বকলি দুটা পাতি ন এটা এয়া বকলি ওলকবি বন্ধাকবি দিয়া হৈছে আৰু এইটো পাতি হৈছে লাই তাৰপাছত এই কাষত অলপ অলপ ওলাইছে অকণ অকণকৈ এইটো হৈছে ফেচবিন গছ ফেচবিন হয় কৰিছা কি কৰিছা কাম কৰিছা কি কৰিছা চাওঁ তোমাক পাপাই যে পিটি পিটি কৰিব ইয়াত কাম কৰিছা ইয়াত আলু লগালেই নহয় গম পালা নাই ইয়াত আলু লগালে পাপা পিটি পিটি কৰিব আৰু এইফালে দিয়া হৈছে মটৰ এই কুঁহিয়া জোপাৰ ওচৰত মটৰ এয়া ওলালে মটৰ গছ মটৰ এইফালে এইটো মাটি চপাই কিনে অলপ ভেটি উঠাই দিয়া হৈছে তাত দিয়া হৈছে ৰঙালাও গুটি আৰু ইয়াত অসমীয়া পিঁয়াজ লচুন তেনেকৈ পাতি বনাই দুটা পাতি দিয়া হৈছে আৰু এই পাতিটো দিয়া আছে ফেচবিন হয়তো গছ ফেচবিন লতা নহয় গছ ফেচবিন দিয়া আছে এইটো এয়া হ'ল আলু বাৰী শাকনি বাৰী আমাৰ যথেষ্টখিনি ডাঙৰ হৈছে যিহেতু আমি কোৱাৰ্টাৰত থাকোঁ এইটো কোৱাৰ্টাৰ হয় আমাৰ যথেষ্টখিনি কোৱাৰ্টাৰত যে ইমান ডাঙৰ বাৰী আৰু এই চাংঘৰত হৈছে জাতিলাও চাং হয় দিয়া হৈছে জাতিলাও পুলি যোৱা বছৰ জাতিলাও চাং হয় এইবাৰ আকৌ জাতিলাও পুলি দিয়া হৈছে এয়া বন্ধাকবি ওলকবি এইবোৰ ফুলকবি সকলোখিনি তাৰপাছত এয়া পেক্সিকাম লগোৱা হৈছে পুলি আনি কিনে এইজোপা হ'ল নেমু গছ বৰ বেছি নেলাগে দুই এটা লাগে আৰু আঙুলি ধনিয়া ধনিয়া এইটো কি হয় ধনিয়া বা কি হয় ধুনীয়া হয় না জপিয়াচোন জপিয়া আৰু এইফালে অলপ লাই আছে দেখিছে আৰু ওচৰত কলগছজোপা দেখিছে বেটি তুলনি বিয়া কলগছ হয় আৰু চাওকচোন ইমান পাহাৰৰ দৰে জংঘল হৈ আছে গছ গছনিৰ ওপৰত লতাৰে বেৰি বগৰী গছৰ ওপৰত আৰু এয়া হ'ল আমাৰ শাকনি বাৰী